হাই ফ্ৰেণ্ডছ, পুনৰবাৰ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত ঘৰলৈ যাবলৈ ওলাইছোঁ, সেইকাৰণে মনটো বহুতেই ভাল লাগি আছে। আৰু অকল মোৰে বুলি নহয়, বিয়া হৈ অহাৰ পাছত প্ৰত্যেকজনী ছোৱালীয়ে যেতিয়া নিজৰ স্বামীৰ ঘৰখনৰ পৰা মাকৰ ঘৰখনলৈ যাবলৈ পায়, তেতিয়া সঁচাকৈয়ে বহুতেই ভাল লাগে। ট্ৰেইন অহালৈ ৰৈ থাকোঁতে ইয়াত ট্ৰেইন আহি পালেহি আৰু আমি ট্ৰেইনত উঠি ছিটত বহি ল'লোঁ। আৰু আমি উঠা দবাটোতে মোৰ সৰুবাহঁতো ঘৰলৈ বুলি বৰহাটৰ পৰা আহি আছে। সিহঁতকো লগ পাই গ'লোঁ কাৰণে মনটো বহুতেই ভাল লাগিলে। আৰু মোৰ বাৰ সৰু সৰু ছোৱালী দুজনী আমাৰ কণমানি মোক দেখা পাই তাইৰ ওচৰত বহিবলৈ উৎপাত লগালত ফাইনেলি বায়ে সিহঁত দুইজনীকে মোৰ ওচৰত বহাইহে তাইৰ শান্তি হৈছে। আমাৰ ময়েও আজি প্ৰথম ট্ৰেইনত উঠি এনায়েকৰ ঘৰলৈ বুলি ওলাইছে। তাই এতিয়া সৰু হৈ আছে কাৰণে এনায়েকৰ ঘৰলৈ যোৱাৰ যিটো ভাল লগাৰ অনুভৱ সেইটো তাই বুজি পোৱা নাই। বুজি পোৱা হ'লে চাগে তাইও বহুত ফূৰ্তি পালেহেঁতেন। আৰু মই সৰুতে এনায়েকৰ ঘৰলৈ যোৱাৰ স্মৃতিখিনি তাই ডাঙৰ হ'লে চাব পৰাকৈ এনেদৰেই মই সাঁচি ৰাখিছোঁ। ময়ে খুব ধুনীয়াকৈ ট্ৰেইনত বহি আহিছে, অকণো আমনি নকৰাকৈ। এনেও তাইৰ বৰ এটা আমনি নাই, ক'ৰবালৈ যাবলৈ পালে তাই ভালেই পায়। ট্ৰেইনৰ গতিবেগ ক্ৰমাৎ বাঢ়িবলৈ ধৰিলে। ঘৰৰ পৰা ওলাই আহোঁতে চিপ চিপ বৰষুণজাক পৰিছিলে। এতিয়া বৰষুণজাক নাই যদিও বতৰটো গোমা হৈ আছে। আকাশখন চাওকচোন, পূৰা ডাৱৰ। আমি এটা ষ্টেচন এৰি আহি এতিয়া শিমলুগুৰি পালোহি আৰু খন্তেক সময়ৰ পাছতে আমি নামটি ষ্টেচন পালোঁহি। আজি মোৰ এনায়েকৰ ঘৰত দ্বিতীয়টো দিন আৰু আজি ঘৰত মা আৰু পাপাহঁতৰ বছৰেকীয়া আদ্য শ্ৰাদ্ধৰ নিয়ম ভাগো কৰিবলৈ লৈছে। এতিয়া সময় ৰাতিপুৱা 11 বাজিছে। বাহিৰৰ ৰ'দ চাওকচোন, ইমান চোকা, গৰমো যথেষ্ট। ভকতে ইতিমধ্যে নাম লোৱা আৰম্ভ কৰিলেই। অলপ সময় নাম লোৱাৰ পাছত নাম সামৰি শেষত আমি সকলোৱে সেৱা লোৱাৰ পাছত ভকতে প্ৰসাদ বিতৰণ কৰিলেই। ইহঁত তিনিওটাক চাওকচোন, বহুদিনৰ মূৰত মোৰ কণমানি ভতিজা দুটাৰ ভাগিনজনী লগ পাই কথা পতাত ব্যস্ত। চাওঁতে চাওঁতে গধূলি হ'লেই আৰু গধূলি সময়খিনি আমাৰ কণমানি মোক মাজত লৈ তাইৰ আপাকৰ নিচাঘাটে তাইক উমলাত ব্যস্ত। আৰু তাই খুব ভাল পাইছে আৰু তাইৰ কান্দৰ কাৰখানাবোৰ চাওকচোন। তাতে বাৰ সৰু ছোৱালী দুজনীও আছে কাৰণে তাইক খেলি খুব ভাল পাইছে আৰু সিহঁতিও ধুনীয়াকৈ তাইৰ লগত খেলি আছে, অকণো আমনি নকৰাকৈ। গোটেইকেইজনী কান্দৰ কাৰখানাবোৰ চাবহে পাৰিছোঁ আৰু চবেই। থাম্বনেইল দেখি আপোনালোকে গম পাইছে, আজি আমি ওলাইছোঁ নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰলৈ। ময়ো আমাৰ মাজলৈ অহাৰ আগতেই অগ্নিনাভ শিৱ মন্দিৰলৈ এখনি শৰাই আগবঢ়াই থৈছিলোঁ। তাই সৰু হৈ আছিলে কাৰণে আহিব পৰা নাছিলোঁ আৰু এতিয়া যিহেতু তাই অলপ ডাঙৰ হৈছে, সেইকাৰণে আজি এতিয়া শৰাইখন দিবলৈ যাবলৈ ওলাইছোঁ। আমাৰ লগতে মোৰ বা তিনিজনীৰ ভিনদেউহঁতকো লগ ধৰিলোঁ আৰু সিহঁতিও আমাৰ লগতে আজি মন্দিৰলৈ যাবলৈ বুলি ওলাইছে। আৰু এয়া আমি সকলো যাবলৈ বুলি ওলাই ৰেডি হৈছোঁ আৰু এইমাত্ৰ। এইজনী হৈছে মোৰ ডাঙৰ বা। এয়া মোৰ কণমানি ভাগিন আৰু ভতিজাটো। আমি ডাঙৰ বাহঁতৰ গাড়ীতে উঠি যাবলৈ ওলাইছোঁ আৰু মাজু বাহঁতৰ লগত বৌয়ে কথা পাতি থাকোঁতেই বৌকো তেনেদৰে মই তুলি ৰাখিলোঁ। এইখন গাড়ী ইতিমধ্যে ফুল হ'লেই আৰু আগৰ চিটত আমাৰ কণমানি দুটা দেখিছেই নহয়, মুখ টিপি একদম যাবলৈ পাম বুলি হাঁহি আছে। ডাঙৰ খুৰী, কণমানি ভতিজা আৰু বাহঁতিৰ সৈতে এতিয়া আমি যাবলৈ বুলি লৈছোঁ। আমি এতিয়া নাজিৰা পালোহি আৰু মন্দিৰ পাবলৈ বেছি সময় নাই। এয়া অগ্নিনাভ মন্দিৰৰ মূল সন্মুখ ভাগ। বহুত দূৰ দূৰণিৰ পৰা ইয়ালৈ ভক্তৰ সমাগম ঘটে আৰু ইয়াৰ ভিতৰত চাকি দিয়াৰ দৃশ্য আপোনালোকে দেখিছে আৰু মানুহৰ ভিৰো আপোনালোকে দেখিছে। এয়া হৈছে অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাতা শিখা মজিন্দৰ বেজবৰুৱা বাইদেউ। তেওঁৰ পৰা আশীষ নিৰ্মালি ল'বৰ বাবে লাইন লোৱা ভক্তৰ ভিৰ আপোনালোকে দেখিছেই।
বহুতো ভক্তই এই মন্দিৰ ভাগলৈ মনৰ আশা পূৰণ হোৱাৰ উদ্দেশ্যেৰে আহে আৰু সঁচাকৈ সেই ভক্তসকলে যদি নিজৰ বিশ্বাস আৰু আস্থাৰে বাবাৰ ওচৰত কিবা বিচাৰে বাবাই তেওঁলোকৰ মনৰ কামনা পূৰ্ণ কৰে। অভিনৱ মহাত্মা অৰ্চনা গোস্বামী দেৱদীপ শইকীয়া দিগন্ত বৰা এই টেবুলৰ পৰা উঠি থৈছোঁ। মানুহৰ ভিৰৰ মাজত ময়ে অকণমান আমনি পাইছিলে আৰু নাপাবনো কিয়, যিহে গৰম পৰিছে। বা মই খুৰী আমি তিনিওজনী আহি মন্দিৰৰ চৌহদত থকা গছজোপাৰ ছাঁতে অলপ ৰলোহি। এই গছজোপা কি নামটো মই নাজানো, কিন্তু চাওকচোন গছজোপাত বৰ ডাঙৰ ডাঙৰ ফল দুটামানো লাগি আছে। যদি আপোনালোকে গছজোপা চিনি পায়, নামটো জানে, অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাবচোন। আমি চাকি আৰু শৰাই দি মন্দিৰৰ পৰা যাবলৈ বুলি ওলালোঁ। অগ্নিনাভ মন্দিৰলৈ আহিব খোজা বহুদিনীয়া মনৰ আশাটো আজি পূৰণ হ'ল। এটি সুন্দৰ দিন সকলোৱে পাৰ কৰিলোঁ। গাড়ী পাৰ্ক কৰা ঠাইতে আমি সকলোৱে কিছু সময় ৰ'লোঁ আৰু আমি সকলো লগ হ'লোঁ কাৰণে ভাগিনটোৱে সকলোকে দুকপিমান ফটো তুলি ৰাখিলে। আজিৰ ভিডিঅ'টো ইমানেই। পুনৰবাৰ আপোনালোকক আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।